মন হীৰা দৈ চাইকেল নহয় টিলিঙা টিডিং টিডিং। মা এনিমেল চাবলৈ যাওঁ, পইচা দিয়া না। তই এই গেলা বতৰত তই ক'ত কি এনিমেল চাওগৈ হয়? সৰ্বনাশ খাওঁ, তই যে কাৰ লগত কলৈ যাবলৈ কি যে ভাবি থাক নহয় বোপাই। তই সেইবোৰ যে যাওঁ তই গম পাইছ নাই? বনৰীয়া হাতী ওলাব, বাঘ ওলাব, যেতিয়া খেদাব নহয় ল মাৰিবলৈ তই নাপাবি, গম পাইছ নাই? এনেও চাপ চুটি কিমান দূৰ ল মাৰিবি আৰু এইবোৰ যে তই বৰ ভাল কাম কৰা নাই কিন্তু আকৌ দেই। কাৰ লগত যাব ওলাইছ তই এইবোৰ চব কেঞ্চেল কৰ। তুমিও যে আৰু দে বৰ সঁচাকৈ আকৰি হৈ আছা একেবাৰে। তুমি কি নাজানা নেকি এনিমেল কি চিনেমা কথাহে কৈছোঁ মই। ক'নো এনিমেল মই ক'ত, তুমি কি ক'ৰবাত কাজিৰঙা যাওঁ বুলি ভাবিছিলা নেকি? তুমিও যে আৰু দে ইমান আকৰি হৈ নাথাকিবা, অলপ ওলাই যাব লাগে। সেইকাৰণেতো কওঁ ঘৰৰ ভিতৰতে সোমাই নাথাকিবা বুলি। মইনো কি জানো আৰু, মই কি চিনেমা ওলাইছে কি নাই ওলাই সেইবোৰ খবৰ লৈ থকা নাই নহয় তহঁতৰ নিচিনা। পঢ়া সময়ত সেইবোৰহে খবৰ লৈ থাকা, সেইকাৰণেতো জানো কি ওলাইছে। আৰু মোৰ সেইবোৰ এনিমেল চেনিমেল চাবলৈ মোৰ পইচা নাই দেই। তই বাপেৰে আহিলে খুজি ল'বি, মোকো দেবোৰ একো পইচা বিচাৰি নাথাকিবি। মোক দি থৈ নাযায় নহয়। মোক কি গছ আছে নি, পইচা গছ আছে বুলি ভাবিছোঁ লৰাই দিলে যে ধৰকে সৰিবলৈ, সেইবোৰ কথা মোক কৈ নাথাকিবি দেই। আৰু তই এতিয়া মই চোফাখন ঠিক কৰি থৈ গৈছোঁ, তই দেখিছ নাই চোফাৰত শুবলৈ দিয়ে নেকি চোফাৰত বহিবলৈহে দিয়ে, তই নাজানো নেকি সৰু ল'ৰাহে আছ মই গম পাওঁ নহয় চোফা বহিবলৈ দিয়ে বুলি। তুমি যেনেকৈ কেতিয়াবা যি টি বস্তু যেতিয়া তেতিয়া ব্যৱহাৰ কৰা, ময়ো তেতিয়া তেনেকৈ কৰোঁ আকৌ। তুমি যে সেই চেণ্ডেল যে পিন্ধিবলৈ চাই যে মাৰিবলৈ ব্যৱহাৰ কৰা, মোক যে তুমি দলিয়াই দিয়া মোৰ গালৈ যে, সেই তেনেকুৱা মই চোফাখন কেতিয়াবা বহা বদলি শুবলৈও ব্যৱহাৰ কৰোঁ আৰু। তুমি যে বৰ আচৰিত আৰু দেই, একদম মাৰি মাৰি পেলাই দিলা আৰু পাই। নিদিলে নিদিওঁ বুলি কৈ দিবা আকৌ, তোমাকনো কোনে ইমান জোৰ কৰি আছে। যা এনেই এইবোৰ আল্টু ফাল্টু কথা কৈ সময় নষ্ট কৰিব নালাগে। কিতাপকে পঢ়গৈ যা, অকণমান কিতাপখন পঢ়িলে ডাঙৰ মানুহ হ'ব পাৰিবি। যা। তুমি যে অকল কৈ নাথাকিবা দেই। পঢ়ি শুনিয়ে ডাঙৰ মানুহ হয় নি? তুমি চাবাচোন ভাল ডাঙৰ মানুহবোৰ ইমান পঢ়া শুনা কৰাই নাই, যেনে মেট্ৰিক পাছ কৰিছে কিবা, কোনোবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। তুমি চাবাচোন এদিন ময়ো বহুত ডাঙৰ মানুহ হ'ম, কাৰণ মই ইমান পঢ়া শুনা নকৰোঁ। তেতিয়া তোমাক একদম পইচাৰে মই তোমাক তুলি বনাই দিম, গাৰু বনাই দিম। তেতিয়া তোমাৰ টেনশ্যনেই নাই আৰু তেতিয়া তুমি আৰু বিনা টেনশ্যনত তোমাক আৰু মই একদম প্ৰাইভেট এৰিহে দিম আৰু প্লেইন যাবলৈ। এইবোৰ মানুহৰ ঠেলা হেঁচাত তোমাক যাব নিদিওঁ আৰু, এইবোৰ তুমি টেনশ্যনেই নল'বা আৰু। তই মানে এনেই ফটোৱামি কৰি থকা বুলি মই ভাবিছিলোঁ। আজি মানে প্ৰমাণ পাই গ'লোঁ তই সঁচাকৈ ফটোৱা মানে, হয় নাই? এনেকুৱা ফটোৱা কথাবোৰ যে ক'বলৈ আহিছ, তই ইয়াৰ পৰা আঁতৰ হৈছ নে? যা ৰুমলৈ যা। আৰু কলিযুগ বুলি এনেই নকয় নহয়, আৰু কলিযুগৰ প্ৰমাণ এয়াই আৰু কি লাগিছে আৰু। মা মোৰ পঢ়াত ডিষ্টাৰ্ব হৈছে দেই, ভাইটিয়ে উৎপাত কৰি আছে, এইটো শুৱাই দিয়াহি। এইকেইটাৰ পৰা মোৰ মানে শান্তি নথকা হৈছে আৰু। এটাক যেন তেনে ধমক দি পঠিয়াইছোহে পঢ়িবলৈ, আকৌ সিটোৱে উৎপাত কৰিলে। কি কৰিম নহয় ইহঁতক মানে মই। তই নাম বিচনাৰ পৰা পৰি পিনে মূৰটো ফালিব বিচাৰিছ, নাম পটাপট নাম। সৰ্বনাশ খালি নামিছ নে তই? তোক যে শুবলৈ কৈ থৈ গ'লো, তইও এটা কম নহয় কিন্তু। তই নামিবি নে বিচনাৰ পৰা? পটাপট শু। মই ইয়াৰ পৰা কৈছোঁ দেই, এইটো ৰুমত মই পঢ়িব নোৱাৰোঁ আৰু। মোৰ যে এতিয়া ইমান কাম আছে নহয়, আকৌ ভাত বনাবলৈও আছে। দেউতাই আহি খাবহি লাগিব নহয়। তুমি শোৱা, মই পাছত সাধু ক'ম দেই। তুমি দেউতালৈ ফোন এটা কৰি দেউতাক মাতি দিয়া। এনেওতো দেউতা কেলে দেৰি হ'ল বুলি তুমিতো সুধিবাই। দেউতাইতো তেতিয়া বাহানা বনাবই, সি সেইটোকে সাধু বুলি শুনি শুই থাকিব পাৰিব আৰু। তই পঢ় যদি পঢ়গৈ যা, মুখৰ পৰা আৰু এটা মাত নুলিয়াবি। কিতাপৰ বাহিৰে যদি তোৰ মুখত মই বেলেগ মাত শুনো নহয়, তই পাবিগৈ আৰু দেই। তই মনে মনে থাক, মুখ বেছি বাজিছে তোৰ। হ'ব বাৰু মই সাধু ক'ম, তুমি কিন্তু শুব লাগিব আকৌ দেই। ব'লা। এখন গাঁৱত এটা সৰু ঘৰ আছিলে সেই ঘৰটোতে মানে মাক দেউতাক আৰু এটা ল'ৰা আছিলে। এইটো মই তোমাক সাধুহে কৈছোঁ, সঁচা কাহিনী নহয়। তাত এটাও থাকিব পাৰে, এটাতকৈ বেছিও থাকিব পাৰে, সেইকাৰণে তুমি শুনি যোৱা দেই। সেই ল'ৰাজনৰ দেউতাক এজন খৰিকটীয়া আছিলে। খৰিকটীয়া মানে যি খৰি কাটে। তেওঁ হাবিলৈ খৰি কাটিবলৈ বুলি ওলাইছে। পাছে পাছে ল'ৰাটোও ওলাইছে নহয়, মানে দেউতাকৰ লগত যাবলৈ দেই। দেউতাই চাকৰি নকৰে জানো? কিন্তু সেই মানুহজনৰ চাকৰি নাই নহয়, দুখীয়া মানুহ। খৰি কাটে, সেই খৰিখিনি কাটি পিনে বিক্ৰী কৰি যি পইচা পায় সিহঁতি তাৰে খোৱা বোৱা কৰে। সেইকাৰণে খৰি কাটিবলৈ যায় আকৌ। তাৰ পাছত আৰু ল'ৰাটো দেউতাকৰ পাছে পাছে গৈ আছে, আৰু দেউতাকে গম নাপায় ল'ৰাটো গৈ আছে বুলি। মাকেও চোৱা নাই নহয় ভিতৰত ল'ৰাটো আছে নাই আৰু। তাৰপিছত দেউতাক এনেকৈ হাবিলৈ সোমাই গৈ আছে আৰু ডাঙৰ গছ বিচাৰি ল'ৰাটো দেউতাকৰ পাছে পাছে গৈ থাকোঁতে হঠাৎ হেৰাই থাকিলে নহয়, মানে ৰাস্তাটো। দেউতাকে কোনপিনে গৈছে সি ধৰিব নোৱাৰিলে, আৰু সি আগতে যোৱা নাই, তাতে সৰু ল'ৰা। তেনেতে আৰু মানে সি অকণমান চিঞৰিছে আৰু দেউতাকে এতিয়া হাবিৰ মাজত মাত এটা শুনাগতে লাগিছে, কিন্তু দেউতাকে ভবা নাই যে সিহঁতৰে ল'ৰাটো আহিছে বুলি তাৰপিছত আৰু ল'ৰাটোৱে খুব চিঞৰিছে, দেউতা।
তাৰপিছত দেউতাকে আকৌ আগলৈতো গৈ আছে গছ বিচাৰি 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 গৈ থাকোঁতে মানে আকৌ মাতটো শুনি পালে। ভাবিলে আমাৰ ল'ৰাটোৰ নিচিনা মাত শুনিছোঁচোন, মই এবাৰ চাই অহাই ভাল হ'ব উভতি গৈ। আকৌ দেউতাক ঘূৰি আহিলে আৰু দেই। তোক শুবলৈ বুলি ক'লোঁ, সাধু কৈ দিলে শুম বুলি কোৱাত মই সাধু ক'বলৈ ল'লোঁ। সি মানে এটা ফেদিয়াই আছে আৰু আমুক কেলে তামুক কেলে হে, তই তেনেকৈ শুবি হে, তই ইয়াত শুলে শুবি নুশুলে নাই। আৰু চাবি মোৰ পাছে পাছে যদি এতিয়া আহ নহয়, মোৰ কামৰ সময়ত যদি মোক আমনি কৰিবলৈ আহ নহয়, ঠিকছে পাবি। দুইটাকে মানে এনেকুৱা দিম নহয়, এটাক তোৰ খং উঠি আছে আৰু তয়ো মানে এতিয়া মোক খং উঠাই ল'লি আৰু দেই। এতিয়া তই ভালে ভালে ইয়াত শু, সাধু চাধু একো ক'বলৈ নাই, মই মনে মনে শুই থাক। এইকেইটাই মোৰ মূৰটো খাইহে এৰিব মানে, একদম মানে শান্তি নথকা হ'ল আৰু। ওলাই যামগৈ কেতিয়াবা, ৰ ঘৰৰ পৰা গম পাবি। ক'ত যাম নহয় কাকো খবৰ চবৰ দিবলৈ নাই আৰু, নাহোঁ আৰু এমাহমানলৈকে। কি হ'ল, মানুহজনী ওলাই আহিছিলোঁহে, আকৌ টেটুফলা চিঞৰ মাৰিলিয়ে যে। হ'ব দে, নাযাওঁ বাৰু, তই শু।